নিভাৰে ও তৰাৰে চাকিৰে পুৱতি নিভাৰে ও তৰাৰে চাকিৰে খলিতাই ডালি নিজানতে জ্বলি ধিমিকি ধিমিকি খিলটো জিলিকি মেলানি মাগিলে অয়ুহা 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 পুৰুৱা বতাহে ও জোৰকৈ বলিলে ও পুৰুৱা বতাহে ও জোৰকৈ বলিলে ও फरायनोबो मोनबोबाय आमी पढ़िबলৈও पालो শুনিবলৈও पालो और उद्यापन करिबলৈও पालो एखादो किय कलागुरु कोৱা হয় সেই সম্পর্কে আমি অবগত হইছো আগতে ছাত্র অবস্থাতে আমি অবগত হইছিলো তোমালোকে নিশ্চয় হইছা
এখেতৰ জন্ম হৈছিল ঢাকা, বৰ্তমান বাংলাদেশৰ राजधानी। बिथाङा जोनोम जादोंमोन ढाकायाव, दा बांलादेशनि राजथावनि ढाकाया 1909 मायथाइनि 31 जानुवारियाव 1909 চনৰ 31 জানুৱাৰী তাৰিখে এখেতে ঢাকাত জন্ম হৈছিল। এখেতৰ দেউতাকৰ নাম আছিল ৰায় বাহাদুৰ চৰ্দাৰ গোপাল চন্দ্ৰ ৰাভা। बिथांनि बिफानि नामा जाहैबाय राय बाहादुर सरदार गोपाल चंद्र राभा। बियो मान तेजपुर हे बासिंदा, किन्तु ढाकात किय थाकिছিল যে এখেতে এজন পুলিশ কৰ্মচাৰী হিচাপে যোগদান কৰিছিল সেই সময়ত ব্ৰিটিছৰ দিনতে। এখেতৰ বংশ পৰিয়াল বড়ো পৰিয়ালৰ। এখেতৰ গোপাল চন্দ্ৰ ৰাভাৰ মাক আৰু দেউতাক বড়ো মানুহ আছিল। যেতিয়া গোপাল চন্দ্ৰৰ মাক গড়েশ্বৰ অঞ্চলৰ মানুহ আছিল, যেতিয়া আমাৰ বড়ো মানুহৰ বাথৌ পূজা হয়, এই বাথৌ পূজা হোৱাতে গোপাল চন্দ্ৰ ৰাভাৰ মাকে বাথৌ পূজা কৰি আছিল, সেৱা কৰি আছিল। এই সেৱা কৰি থকাতে তেওঁৰ মৃত্যু হয়। মৃত্যু হোৱাটো তাৰ অভিভাৱকহীন হ'ল, পিতৃ মাতৃ নোহোৱা হ'ল। সেইকাৰণে এজন ৰাভা পৰিয়ালৰ মানুহে তাক তুলি তালি ডাঙৰ দীঘল কৰিলে, তেজপুৰত নি পেলাই। ইয়াৰ পিছত গোপাল চন্দ্ৰ ৰাভাই তেজপুৰতে শিক্ষা গ্ৰহণ কৰি পুলিচ চাকৰি কৰিলে ঢাকাত। আৰু সেই ঢাকাতে মানে গেটিবালা ৰাভাৰ লগত বিয়া হয়। গেটিবালা মেইজ, ইয়াৰ পিছত ৰাভা হয়। এই গেটিবালা ৰাভাৰ ঔৰসত বিষ্ণু ৰাভাৰ জন্ম হয় ঢাকাত 1909 চনৰ 31 জানুৱাৰী তাৰিখে। 1909 मायथाइनि 31 जानुवारियाव ঢাকাयाव जोनोम जायो बिष्णु राभाया। আৰু অলপ ডাঙৰ হোৱাৰ পিছত এখেতে আকৌ তেজপুৰত আহে। তেজপুৰত আহি পেলাই এখেতে স্কুল পঢ়ে। ইয়াৰ পিছত তেজপুৰ গভৰ্ণমেণ্ট হাইস্কুলৰ পৰা এখেতে ছেকেণ্ড ডিভিজন লৈ মেট্ৰিক পাছ কৰে বিষ্ণু ৰাভাই। ইয়াৰ পিছত কলিকতাত সেণ্ট পল কলেজত পঢ়িবলৈ যায়। তাতে ISC, সেই সময় ISC বুলি কোৱা হৈছিল। ISC সায়েন্সত এখেতে পঢ়িছিল। ইয়াৰ পিছত তাতে এখেতে কমিউনিষ্ট পাৰ্টিৰ প্ৰভাৱত পৰে। কমিউনিষ্ট পাৰ্টিৰ প্ৰভাৱত পৰি পেলাই এখেতে কমিউনিষ্ট কৰিবলৈ লয়, কমিউনিষ্টৰ কিতাপ পঢ়ে। ইয়াৰ পিছত এখেতে BSc পঢ়ে তাতে, কিন্তু BSc কমপ্লিট কৰিব নোৱাৰিলে। এখেতে ষ্টুডেণ্টবিলাক মানে কমিউনিষ্ট পাৰ্টিৰ যোগদান কৰি তাৰে ষ্টুডেণ্ট ইউনিয়নত যোগদান কৰি কাম কৰিবলৈ ধৰে। ইয়াৰ পিছত এখেতে চৰকাৰৰ দ্বাৰা অলপ ৱান্টেড হয়, এখেতে পলাই ফুৰিবলগীয়া হয়। ইয়াৰ পিছত এখেতে অসমলৈ আহে। অসমৰ অহাৰ পিছত এখেতে কমিউনিষ্ট